Welcome to our Tele Classes. Namaskar. আপোনালোকক স্বাগতম জনাইছো আমাৰ এই টেলি ক্লাছলৈ আমাৰ এই চেনেলটোত UGC NET Assam TET CTET ADRE DME Gauhati University B.Ed ৰিলেটেড Assamese মিডিয়ামৰ সিলেবাসখনৰ আলোচনা কৰাৰ লগতে বিভিন্ন ধৰণৰ পৰীক্ষাত আহিব লগা বিভিন্ন ধৰণৰ টপিকসমূহ আমি আলোচনা কৰিম আজি এই ক্লাছটোত UGC NET 2025ৰ আসামিজৰ সিলেবাসখন আমি আলোচনা কৰিম আমি ভালদৰে চালে আমি দেখিম যে UGC NET আসামিজৰ যিখন পেপাৰ হয় সেইখনৰ সিলেবাসখন আমি যদি ভালদৰে চাওঁ তেনেহলে দেখিম যে ইয়াত সুন্দৰভাৱে 10টা ইউনিট আছে আৰু সেই ইউনিটসমূহ ABCD কে আকৌ ভাগ কৰা হৈছে আৰু সেইখিনি মাজৰ পৰা আপোনালোকে যদি ভালকৈ চাই তেনেহলে এটা ইউনিট সুন্দৰভাৱে টপিকসমূহ দেখুওৱা হৈছে এই ক্ষেত্ৰত আমি যদি UGC নেটৰ আসামিজ পেপাৰখন আমি ভালদৰে পঢ়িবলৈ যাওঁ তেনেহলে আমাৰ এটা আইডিয়া এই সিলেবাসখনৰ জৰিয়তে পাম আৰু সেই আইডিয়াটো ল'বৰ কাৰণে সিলেবাসখন ইমান সুন্দৰকৈ বনাই দিছে আজি আমি এই ভিডিঅ'টোত এই 10টা ইউনিটতনো কি সোমাই আছে সেই সম্পৰ্কে আলোচনা কৰিম আৰু নেক্সট ক্লাছত আমি এই গোটেই সিলেবাসখনৰ এটা টপিক সুন্দৰভাৱে আলোচনা কৰি আপোনালোকৰ আগত দেখাবলৈ আগবঢ়াবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ এই ভিডিঅ'টো চাই আপোনালোকৰ সহায় হয় ফাৰ্ষ্ট ইউনিটটোত আছে অসমীয়া লোক সাহিত্য আৰু অসমীয়া লোক সাহিত্যৰ ভিতৰত কিনো সোমাই থাকে সুন্দৰভাৱে দিয়া আছে অসমীয়া লোক সাহিত্য প্ৰকাৰ আৰু বৈশিষ্ট্য সম্পৰ্কে ভালদৰে চাবৰ কাৰণে ইয়াত ধুনীয়াকৈ দিয়া আছে তাৰপিছত আছে মালিতাসমূহ কি হয় আমাৰ মালিতা বুলি ক'লে মনলৈ আহে ফুল কোঁৱৰৰ গীত মণি কোঁৱৰৰ গীত জনা গাভৰুৰ গীত বদন বৰফুকনৰ গীত কন্যা বাৰমাহী গীত এইসমূহ নহয় জানো সেইসমূহে মালিতাৰ অন্তৰ্ভুক্ত বিষয় তাতো পুংখানুপুংখভাৱে আমি যদি ভালকৈ বিভিন্ন ধৰণৰ কিতাপ চাওঁ তেনেহ'লে আমি সেই সম্পৰ্কেও আলোচনা কৰিব পাৰিম ভালকৈ পঢ়িব পাৰিম যেনেকৈ সমীক্ষাত্মক ইতিবৃত্ত অসমীয়া সাহিত্যৰ ৰূপৰেখা বিভিন্ন ধৰণৰ কিতাপত এই সম্পৰ্কে বৰ ধুনীয়াকৈ আছে আপোনালোকে সেইখিনি পিছলৈ আলোচনা কৰিম অসমীয়া লোকগীত এইটো হৈছে তিনি নম্বৰ ভাগ কৰিছে চি অসমীয়া লোকগীত আৰু এই অসমীয়া লোকগীতৰ ভিতৰত আহিব আইনাম উমলা গীত বিয়া নাম বিহু নাম গোৱালপৰীয়া লোকগীত এইসমূহ সম্পৰ্কে আমি ভালকৈ চাব লাগিব তাৰপিছত আহিলে ডি সাধু কথা ফকৰা যোজনা প্ৰবাদ প্ৰবচনখিনি আমাৰ অসমীয়া সমাজত কেনেকৈ আছে এই সম্পৰ্কে সুন্দৰভাৱে আমি চাব লাগিব বিশেষকৈ নেটত কেনেধৰণৰ কুৱেশ্যন আহে আমি পুৰণা পেপাৰ যদি চাওঁ তেনেহ'লে আমি গম পাম নিশ্চয় কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু সেইমতে আমি এই সিলেবাসখন হাতত লৈ আমি সেই সম্পৰ্কে আলোচনা কৰিব পাৰিম তাৰপিছত আহিলে নেক্সট টপিকটো অৰ্থাৎ নেক্সট ইউনিটটো আহিলে ছেকেণ্ড ইউনিটটো অসমীয়া সাহিত্য আৰু এই অসমীয়া সাহিত্যৰ ভিতৰত আদি যুগ আৰু মধ্যযুগ অন্তৰ্ভুক্ত হৈ আছে আদি যুগৰ সাহিত্যৰ ভিতৰত আকৌ পৰিব চৰ্যাপদ শ্ৰীকৃষ্ণ কীৰ্তন প্ৰাক বৈষ্ণৱ যুগৰ সাহিত্য যেনেকৈ হেম সৰস্বতী হৰিবৰ বিপ্ৰ আৰু মাধৱ কুণ্ডলী এই চাৰিজন সাহিত্যিকৰ সেই সময়ত কি ৰচনা কৰিছিল সেই সম্পৰ্কে সুন্দৰভাৱে আলোচনা আপুনি চাব লাগিব নেক্সট আহিলে বিটো মধ্যযুগৰ সাহিত্য আৰু মধ্যযুগৰ সাহিত্য বুলি ক'লে আমি শংকৰদেৱৰ নামটোৱে মনলৈ আহে আৰু শংকৰদেৱ মাধৱদেৱ ৰাম সৰস্বতী অনন্ত কণ্ডলী পাঁচালী সাহিত্য চৰিত সাহিত্য বুৰঞ্জী সাহিত্য আৰু ব্যৱহাৰিক সাহিত্যসমূহ এই মধ্যযুগতনো কেনেকৈ সৃষ্টি হৈছিল ক'ৰ পৰা কেনেকৈ অনুবাদ কৰিছিল সেই সময়ত নিজৰ সৃষ্টিৰাজি কেনেকৈ লিখি উলিয়াই সমাজৰ আগলৈ আগবঢ়াই দিছিল আৰু সেই সময় মধ্যযুগত যিখিনি ব্যৱহাৰিক সাহিত্য আছিলে বুৰঞ্জী সাহিত্য আছিলে চৰিত সাহিত্যসমূহ এনেকৈ শংকৰদেৱ মাধৱদেৱ জীৱনক লৈ লিখা চৰিত সাহিত্যসমূহ এই গোটেই কথাখিনি এই ইউনিটটোত সোমাই থাকিব নেক্সট আহিলে থাৰ্ড ইউনিটটো অসমীয়া সাহিত্যৰ আধুনিক যুগ এই আধুনিক যুগটোৰ ভিতৰত অৰুণোদয় যুগৰ সাহিত্য ৰোমান্টিক যুগৰ সাহিত্য আৱাহন যুগৰ সাহিত্য ৰামধেনু যুগৰ আৰু ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ সাহিত্য সাম্প্ৰতিক কালৰ সাহিত্য এনেধৰণেৰে কেইবাটাও ভাগত ভাগ কৰি আলোচনা কৰিব সুবিধাৰ্থে ইয়াত ভাগ কৰি থোৱা আছে সিলেবাসখনত প্ৰথমে আহিব অৰুণোদয় যুগৰ সাহিত্য আৰু এই অৰুণোদয় যুগৰ সাহিত্যত আমি বিভিন্ন ধৰণৰ মিছনেৰী অৱদানৰ পৰা আৰম্ভ কৰি একেবাৰে গুণাভিৰাম বৰুৱাৰ ভূমিকালৈকে আমি এই ইউনিটটোত আমি আলোচনা আমি পঢ়িব পাৰিম যেনেকৈ অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰীসকলৰ অৱদান কেনেধৰণৰ আছিলে অসমীয়া ভাষা সাহিত্যৰ বিকাশত আনন্দৰাম ঢেকিয়াল ফুকনৰ কেনেধৰণৰ অৱদান আছিলে তেওঁ কি ৰচনা কৰিছিল নিধি লিপাই ফাৰৱেলৰ অৱদান আমাৰ অসমীয়া লিখিত সাহিত্যত কেনেধৰণৰ অৱদান আছিলে হেমচন্দ্ৰ বৰুৱাৰ গুণাভিৰাম বৰুৱাৰ ভূমিকা কেনেধৰণৰ আছিলে এই সম্পৰ্কে
সম্পৰ্ক এই অৰুণোদয় যুগৰ সাহিত্যই আমি এই ভাগটোত আমি এই সম্পৰ্কে আমি সুন্দৰভাৱে পঢ়িব পাৰিম তাৰপিছত আহিলে ৰোমান্টিক যুগৰ সাহিত্য আৰু ৰোমান্টিক যুগৰ সাহিত্যৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰ কুমাৰ আগৰৱালা আৰু ৰজনীকান্ত বৰদলৈ এই গোটেইখিনি সাহিত্যিক আৰু উপন্যাসিকৰ সম্পৰ্কে আমি আলোচনা কৰিব পাৰিম যেনেকৈ ৰজনীকান্ত বৰদলৈ হৈছে মিৰিজীয়ৰীৰ লেখক যদিহে আমাৰ ইমান সহজ কুৱেশ্যন নাহে বাৰু UGC নেটত যদিহে আহে কেতিয়াবা ৰজনীকান্ত বৰদলৈ উপন্যাস কেইখনৰ ভিতৰত যদি আপোনাৰ ক্ৰম অনুসৰি চন এনেকৈ মিলাব আহিব পাৰে ন কেতিয়াবা সেনেধৰণে যদি আহে তেতিয়া আমি যদি এই ইউনিটটো ভালদৰে খৰচি মাৰি পঢ়োঁ আমি নিশ্চয় পাৰিম গতিকে সেই ক্ষেত্ৰতে আমি এটা কথা মন দিব পাৰিম যে ৰজনীকান্ত বৰদলৈৰ বিষয়ে যদি আমি এই ইউনিটটোৰ পৰাই পঢ়িছোঁ তেতিয়াহ'লে আমি নিশ্চয় সেই কুৱেশ্যনকেইটা কৰিব পাৰিম ঠিক সেইকাৰণে এই চিলেবাছখনে বিশেষভাৱে সহায় কৰিব নেক্সট আহিলে আবাহন যুগৰ সাহিত্য আবাহন যুগৰ সাহিত্যত গল্প কবিতা উপন্যাস কেনেধৰণে সৃষ্টি কৰা হৈছিল সেই সম্পৰ্কে তাৰপিছত ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ সাহিত্যসমূহ গল্প কবিতা উপন্যাস নাটক প্ৰবন্ধ কেনেধৰণৰ আছিল তাৰপিছত সাম্প্ৰতিক কালৰ সাহিত্য যেনেকৈ কবিতা ভ্ৰমণ সাহিত্য শিশু সাহিত্য বিজ্ঞান সাহিত্য আৰু কল্প সাহিত্য বুলি যে আছিলে কল্প সাহিত্যৰ বিষয়ে এনেধৰণে এই ইউনিটটোৰ অসমীয়া সাহিত্যৰ আধুনিক যুগৰ এই ইউনিটটোৰ ভিতৰত বিভিন্ন ধৰণৰ বৈশিষ্ট্য বিভিন্ন ধৰণৰ কবি সাহিত্যিকৰ জন্ম মৃত্যুৰ পৰা আৰম্ভ কৰি তেওঁলোকে কেনেধৰণৰ ৰচনা সৃষ্টি কৰিছিল সেই সম্পৰ্কে গোটেই তালিকা বনাই ল'লে পঢ়াত সহায় হ'ব আহিলে 4th ইউনিট অসমীয়া সংস্কৃতি সম্পৰ্কে আমি BA পঢ়ি আহিছোঁ যেতিয়া বহুতে জানোৱেই অসমীয়া সংস্কৃতিত কেনেধৰণৰ বিষয়সমূহ সোমাই থাকে তথাপিতো আমি নেটৰ পৰীক্ষা এটা সহজ পৰীক্ষা নহয় গতিকে আমি পুংখানুপুংখভাৱে চাই আমি পঢ়ি বিষয়টো সম্পৰ্কে জ্ঞাত হ'ব লাগিব তেতিয়াহে আমি বিষয়টোৰ সম্পৰ্কে বিভিন্ন ধৰণৰ কুৱেশ্যন আহিলেও আমি শুদ্ধ উত্তৰটো দিব পাৰিম যেনেকৈ অসমীয়া সংস্কৃতিৰ নৃগোষ্ঠীয় উপাদান সম্পৰ্কে আমি যদি ভালদৰে চাওঁ তাৰ ভিতৰত নৃগোষ্ঠীয় বিভিন্ন ধৰণৰ কুৱেশ্যন আহিলে আমি কৰিব পাৰিম তাৰপিছত আহিলে শংকৰী সংস্কৃতিৰ ভিতৰত কি সোমাই থাকে গীত নৃত্য বাদ্য অভিনয় এইসমূহ সোমাই থাকে শংকৰদেৱে কেনেধৰণৰ সংস্কৃতিৰ সৃষ্টি কৰিছিল বৰগীতৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ চিহ্নযাত্ৰা নাটক নাম কীৰ্তন ওজাপালিৰ পৰা আদি কৰি বহুত ধৰণৰ বিষয় আছে আমি যদি এইখিনিও ভালদৰে আমি চাওঁ নিশ্চয় আমি তাৰ পৰা যি ধৰণৰ কুৱেশ্যনেই নাহক আমি কৰিব পাৰিম তাৰপিছত আহিলে আহোম যুগৰ সংস্কৃতি আহোমসকল যেতিয়া আমাৰ অসমলৈ আহিছিল তেতিয়া কি লৈ আহিছিল আৰু ইয়াত কি প্ৰতিষ্ঠা কৰি গ'ল সেই সম্পৰ্কে আমি এই ইউনিটটোত আমি জানিব পাৰিম আহোম যুগৰ সংস্কৃতিত যেনেকৈ উৎসৱ অনুষ্ঠান আছিলে সাজপাৰ আছিলে বিভিন্ন ধৰণৰ অলংকাৰ স্থাপত্য ভাস্কৰ্য যেনেকৈ ৰংঘৰ কাৰেংঘৰৰ কথা আমি উল্লেখ কৰিব পাৰোঁ এনেধৰণে বিভিন্ন ধৰণৰ অৱদান আমাৰ অসমীয়া সমাজলৈ আহোম যুগৰ সংস্কৃতিও আগবঢ়াই থৈ গৈছে অসমীয়া সংস্কৃতিৰ ইছলামীয় উপাদান নেক্সট আহিলে ইছলামীয় উপাদানটো কেনেধৰণৰ আছে অসমীয়া সংস্কৃতিত সেই সম্পৰ্কে আমি আলোচনা কৰিব পাৰিম অসমীয়া সংস্কৃতিৰ বিৱৰ্তন কেনেকৈ হ'ল আমি ইতিমধ্যে সংস্কৃতিৰ উপাদান গীত নৃত্যৰ বিষয়ে বিভিন্ন ধৰণেৰে আমি দেখিলোঁ এনেকৈ আলোচনা কৰা আছে গতিকে আমি শেষত অসমীয়া সংস্কৃতিৰ বিৱৰ্তন কেনেকৈ হৈছিল সেই সম্পৰ্কে আমি আলোচনা কৰিব পাৰিম আৰু এই সম্পৰ্কে বিভিন্ন ধৰণৰ কিতাপ আছে তাৰ পৰা সুন্দৰভাৱে আপোনালোকে সময় লৈ কুৱেশ্যনবিলাক উলিয়াই নিলেই হ'ল আৰু মইতো যিমান পাৰে সহায় কৰিমেই এই ভিডিঅ'টোৰ জৰিয়তে চেনেলটো খোলাৰ উদ্দেশ্যই হৈছে আপোনালোকক বিভিন্ন ধৰণৰ UGC নেটৰ অসমীয়া পেপাৰখনত বিশেষকৈ বিভিন্ন ধৰণৰ কুৱেশ্যনখিনি আনিবলৈ আৰু আপোনালোকক টপিকবোৰ বুজাই দিবলৈ চেষ্টা কৰা আৰু সেয়েহে ময়ো অলপমান হেল্প কৰিমেই নেক্সট আহিলে ইউনিট 5 অসমৰ নৃগোষ্ঠীয় আৰু জনগোষ্ঠীৰ সংস্কৃতি অসমৰ নৃগোষ্ঠীয় আৰু জনগোষ্ঠীৰ সংস্কৃতিৰ ভিতৰত আহিব অসমৰ সংস্কৃতি অধ্যয়নৰ ইতিহাস অসমৰ নৃগোষ্ঠী আৰু জনগোষ্ঠীৰ পৰিচয় অসমত নৃগোষ্ঠী জনগোষ্ঠী এই সম্পৰ্কে আমি পৰিচয় জানিব লাগিব অসমতনো কেনেকৈ মানে জনগোষ্ঠীসমূহ আহিলে তাৰপিছত নৃগোষ্ঠীসমূহ আহিছিল অসমৰ বিভিন্ন ধৰণৰ সংস্কৃতি যেনে উৎসৱ অনুষ্ঠান বড়ো চিংফৌ খামতি চাহ জনগোষ্ঠী সাজপাৰ আৰু অলংকাৰ যেনেকৈ মিচিং কাৰ্বি ফাকে ডিমাছাসকলৰ সেই অসমৰ সংস্কৃতিত তেওঁলোকৰ প্ৰভাৱ কেনেকুৱা তাৰপৰা লোকগীত মাত নৃত্য বাদ্য এই সম্পৰ্কে সোণোৱাল কছাৰী দেউৰী ৰাভা আৰু তিৱাসকলৰ অৱদান কেনেধৰণৰ এই সম্পৰ্কে এই ইউনিটটোত আছে তাৰপিছত নেক্সট আহিলে ইউনিট 6
সাহিত্য তত্ত্ব আৰু পাঠ্য এইটো অকণমান বেলেগ ইউনিট ইয়াৰ ভিতৰত আছে ৰস আৰু ৰসৰ প্ৰকাৰ ছন্দ আৰু ছন্দ ৰীতি অলংকাৰ কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ যেনে শব্দ অলংকাৰ আৰু অৰ্থ অলংকাৰ এই শব্দ অলংকাৰ আৰু অৰ্থ অলংকাৰক কেনেধৰণেৰে ভাগ কৰা হৈছে সেই সম্পৰ্কে এই ইউনিটটোত আমি আলোচনা কৰিম আৰু এইটো সাহিত্য তত্ত্বৰ পাঠ্যৰ আলোচনা এইখিনি ৰস আৰু ৰসৰ প্ৰকাৰ ছন্দ আৰু ছন্দ ৰীতি ছন্দৰ ভাগ কিমান ৰস আৰু ৰসৰ প্ৰকাৰ কেনেধৰণৰ কোনে কোনে কৰিছে সেই সম্পৰ্কে আমি এই ইউনিটটোত আলোচনা কৰিম আৰু ৭ নম্বৰ ইউনিটটোত আহিলে সাহিত্য তত্ত্ব পাশ্চাত্য সাহিত্য তত্ত্বনো কেনেধৰণৰ বিষয়বিলাক সোমাই থাকে যেনেকৈ কবিতা নাটক চুটিগল্প উপন্যাস ইয়াৰ ভিতৰত সংজ্ঞা আৰু উপাদানসমূহৰ সম্পৰ্কে আলোচনা কৰিব লাগিব সমালোচনাৰ ধাৰাত কেনেদৰে ধ্ৰুৱবাদ ৰমন্যাসবাদ আধুনিকতাবাদ উত্তৰ আধুনিকতাবাদী এই সম্পৰ্কে এই ইউনিটটোত আমি আলোচনা কৰিব লাগিব সমালোচনাৰ যিটো ধাৰা হয় সেই ধাৰাটো ইয়াত সুন্দৰভাৱে আলোচনা কৰিব পাৰিম নেক্সট ৮ নম্বৰ ইউনিটটোত আহিলে অসমীয়া ভাষা আৰু ভাষাতাত্ত্বিক অধ্যয়ন এই ইউনিটটো একেবাৰে লেংগুৱেজলৈ গুচি গ'ল আৰু এই ভাষাৰ সম্পৰ্কে বিভিন্ন ধৰণৰ কিতাপ আছে তাৰ এটা ভিডিঅ' মই বনাওঁ অসমীয়া ভাষা সমৃদ্ধি আৰু বিকাশ আকৌ উপেন্দ্ৰ ভাষা ছাৰৰ কেইবাখনো কিতাপ আছে ঠিক তেনেকুৱা বিভিন্ন ধৰণৰ কিতাপ আছে আপোনালোকে সেইখিনিসমূহৰ সম্পৰ্কেও চাব পাৰিব এই অসমীয়া ভাষা আৰু ভাষাতাত্ত্বিক অধ্যয়নৰ ভিতৰত অসমীয়া ভাষাৰ উৎপত্তিনো কেনেকৈ হৈছিল বিকাশো কেনেকৈ হ'ল তাৰপিছত অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে এটা মত আমি আলোচনা কৰিব লাগিব তাৰপৰা অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ সম্পৰ্কে আমি ভালকৈ চাব লাগিব অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰবোৰ খুব বেলেগ বিভিন্ন ধৰণৰ ভাষা আছে ন সেইসমূহৰ পৰা কোনটো ভাষা কেনেকৈ আহিলে আমাৰ অসমীয়া ভাষাত কেনেকৈ সোমালে এই সম্পৰ্কে এই অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ সম্পৰ্ক এই টপিকটোৰ ভিতৰত আমি আলোচনা কৰিব পাৰিম তাৰপিছত আহিলে অসমীয়া ভাষাৰ আৰ্যভিন্ন ভাষা অসমততো আৰ্যভিন্ন বিভিন্ন ভাষা আছে আৰু সেই সম্পৰ্কে আমি ভালদৰে চাব লাগিব তাৰপিছত আহিলে অসমীয়া ভাষাৰ বৈশিষ্ট্য আমাৰ অসমীয়া ভাষাটো আমি কওঁহে কিন্তু আমাৰ অসমীয়া ভাষাটোৰ বৈশিষ্ট্য সম্পৰ্কেতো ইমান ভালকৈ নাজানো যেনেকৈ ধ্বনিগত ৰূপগত অৰ্থগত বিভিন্ন ধৰণেৰে আমাৰ বৈশিষ্ট্য আছে আৰু সেই সম্পৰ্কে আলোচনা কৰিম তাৰপিছত আহিলে অসমীয়া লিপি আমাৰ অসমীয়া লিপিৰ উদ্ভৱ কেনেকৈ হৈছিল কিমান সময়ত হৈছিল প্ৰথম লিপিখনৰ নাম কি আছিল গোটেই লিপিখিনি ক্ৰম অনুসৰি কেনেকৈ আহিছে সেই সম্পৰ্কে বিভিন্ন ধৰণৰ মতৰ পৰা আলোচনা কৰি বিভিন্ন ধৰণৰ লিপিৰ এখন তালিকা আমি প্ৰস্তুত কৰি আহিব লগা UGC নেটৰ কাৰণে আমি প্ৰস্তুত হ'ব পাৰিম অসমীয়া ব্যাকৰণ আৰু অভিধান সম্পৰ্কে আমি আলোচনা কৰিব পাৰিম আৰু নেক্সট ইউনিটটো হৈছে ৯ নম্বৰ ইউনিটটো অসমৰ ভাষা আৰু ভাষাৰ অধ্যয়ন এইটো ভাষাৰ লেংগুৱেজৰ ইউনিটে হয় অসমৰ ভাষা অধ্যয়নৰ ইতিহাস সম্পৰ্কে আমি জানিব লাগিব অসমৰ ভাষাৰ পৰিচয় যেনেকৈ আমাৰ অসমত কি ভাষা আছে বড়ো কাৰ্বি মিচিং ৰাভা ফাকি আৰু এই ভাষাসমূহ কোন ভাষা গোষ্ঠীৰ অন্তৰ্গত এই কথাখিনি পঢ়িব পৰা যাব নেক্সট ইউনিটটো আহিলে ইউনিট 10 তুলনামূলক সাহিত্য আৰু অনুবাদ তুলনামূলক সাহিত্য কি তুলনামূলক সাহিত্যৰ উদ্ভৱ আৰু বিকাশ তুলনামূলক সাহিত্যৰ পোনপ্ৰথমে ভাৰতলৈ কোনে আনিছিল যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰে আনিছিল তুলনামূলক সাহিত্যৰ বিচাৰ পদ্ধতি তুলনামূলক সাহিত্যৰ প্ৰয়োজনীয়তা তুলনামূলক সাহিত্যৰ ব্যৱহৃত পৰিভাষা অনুবাদ তত্ত্ব আৰু প্ৰকাৰ অসমীয়া অনুবাদ সাহিত্যৰ পৰিচয় এই গোটেইখিনি কথা আমি এই আগৰকেইটা ইউনিটৰ দৰে দেখা পালোঁ কেনেধৰণৰ বিষয়খিনি আছে এইখনে হৈছে UGC নেটৰ চিলেবাছখন আমাৰ অসমীয়া ছাবজেক্টটোৰ 10টা ইউনিটত সুন্দৰভাৱে গোটেই কথাখিনি লিখা আছে আৰু সেইমতে আমি ভালদৰে পঢ়ি গ'লেই হ'ল কিতাপসমূহ গোটাই কিতাপ বহুত ধৰণৰ আছে মই এদিন সেইটো কাৰণে এটা ভিডিঅ' বনাম আৰু আপোনালোকে নিজেও এটা নোট বনাই ল'ব এই চিলেবাছখনৰ যদি সৰু এটা নোট বনাই ল'লে আপোনালোকৰ নিশ্চয় সহায় হ'ব তাৰ উপৰিঞ্চি বিভিন্ন ধৰণৰ ঠাইৰ পৰা বহুত ধৰণৰ কুৱেশ্যন পোৱা যায় ন সেই কুৱেশ্যনসমূহ কোনটো ইউনিটৰ পৰা কেনেধৰণে আহিছে আকৌ PYQখিনি যদি আপোনালোকে চাই অৰ্থাৎ আগৰ পুৰণা পেপাৰখিনি যদি আপোনালোকে চাই তাত কেনেধৰণেৰে কোনটো ইউনিটৰ পৰা কেনেধৰণেৰে কুৱেশ্যনবিলাক আহিছে সেই সম্পৰ্কে এটা নোট বনাই ল'ব আৰু সেইখিনি উত্তৰবিলাক উলিয়াই ল'ব প্ৰেক্টিছ কৰিব তেনেধৰণে এই চিলেবাছখনে বহুত ধৰণৰ সহায় কৰে মই যিমান পাৰোঁ এই চেনেলটোৰ জৰিয়তে আপোনালোকক UGC নেটৰ বিভিন্ন ধৰণৰ আছামিজৰ কুৱেশ্যনখিনিতো দেখাম আৰু নেক্সট ভিডিঅ'ত মই জেনেৰেল পেপাৰখন আমাৰ যিখন হয় সকলোৰে সেইখন একেই হয় সেইখনৰ সম্পৰ্কে আলোচনা কৰিম গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে আপোনালোকে আজি এই চিলেবাছখন আলোচনা কৰাৰ কাৰণে উপকৃত হ'ল যেন লাগে তেনেহ'লে
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক এটা কৰিব নহলে কমেন্ট এটা কৰি জনাব যদিহে ভাল পাইছে তেনেহলে আহো আপোনালোকে নিশ্চয় এই ভিডিঅটো চাব যদিহে সিলেবাসখন আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনেহলে UGC NET সিলেবাসত গৈ আপোনালোকে ডাউনলোড অপচনটো ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰে যদিহে নাই নিজে লিখি লওঁ বুলি ভাবে তেনেহলে মোৰ এই ভিডিঅটো প'ষ্ট কৰি পেলাই আপোনালোকে লিখি ল'ব পাৰে ধন্যবাদ